অসমৰ ৰাইজে এনেকুৱা এজন মানুহক মুখ্যমন্ত্ৰী পাতি দিলে যোনজন মানুহৰ নেকি কোনো এটা কথা ভেলু নাথাকে। আপোনালোকে স্পষ্টভাৱে গম পায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে জুবিন দাৰ ন্যায় লৈ পিনা। প্ৰথমে নতুন নতুন মন্তব্য ৰাখিব, তাৰ পৰা সেই মন্তব্যকেইটা গাৰ মাৰি দিব। তো সকলোৱে ভিডিঅ'টো চাওক কি কৈছে তেওঁ। তেতিয়াহ'লে মই কেনেকে ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলো, আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। তেওঁলোকে কেনেকে ন্যায় দিব? কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। আপুনি কি বুলি কৈছে, মই কেনেকে ন্যায় দিব লাগিব, আদালতে ন্যায় দিব বুলি? আৰে আপুনি এইটোৱে মানুহ হয় যোনটো মানুহে নেকি স্পষ্টভাৱে কৈছিলে জুবিনক মই ন্যায় দিম বুলি, নহ'লে কোনে ন্যায় দিব বুলি। বিজেপি চৰকাৰে জুবিনক ন্যায় দিব। এনেকুৱা মানুহ মই দেখা নাই যোনজন মানুহ নেকি ইমান মিছলীয়া মুখ্যমন্ত্ৰী হ'ব পাৰে অসমৰ। এইবিলাক মানুহে এইবিলাক যোনবিলাক মানুহে বুজি নাপায়, মাইণ্ড ঘোলা মানুহবিলাকে এনেকুৱা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ছেকেণ্ড বাৰলৈ। যোনজন মানুহে শিল্পী জুবিন গাৰ্গক লৈ গৈ তাত মাৰ্ডাৰ কৰিলে, প্লেনিং কৰি পিনা, আকৌ সেইজন মানুহে আকৌ এইটো কৰিছে যোনটো কাম নেকি স্পষ্টভাৱে কোনো এজন মানুহে কৰা নাই। এনেকুৱা কাম কৰে অসমৰ ৰাইজক এনেকৈ উল্লু বনায় আপুনি যদি মন্তব্য যদি আপোনাৰ কথাটো যদি আপুনি যদি ক'ব নাজানে বা মন্তব্য যদি ৰাখিব নাজানে, তেতিয়াহ'লে মন্তব্য আপুনি নাৰাখিব। যোনটো মন্তব্য নেকি আপুনি কি বুলি কৈছে, জুবিন গাৰ্গক মই ন্যায় দিম, বিজেপি চৰকাৰে ন্যায় দিব। কোনো ঘেণ্টা বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে। পাৰিলে জুবিন দাক আৰু লুকুৱাবই চেষ্টা কৰিব কেছটো। এইটো কথা মই স্পষ্টভাৱে কৈছোঁ। বিজেপি চৰকাৰ সংসাৰৰ দালাল চৰকাৰ। আপুনি যদি মুখ্যমন্ত্ৰী হৈ যদি চাৰ্জশ্বিট নিদিয়ে, তেতিয়াহ'লে আৰু কোনে দিব? আৰু বেলেগ মানুহে দিব নেকি? যোনজন মুখ্যমন্ত্ৰী ইমান মিছলীয়া হ'ব পাৰে, তেতিয়াহ'লে অসমৰ মানুহ আৰু কিমান মিছলীয়া হ'ব পাৰে? আৰু আপোনালোকৰ সংসাৰ দালাল, এইকেইটা দুনিয়াত দালাল মানুহ আছে ন আপোনালোকৰ পাৰ্টিত। সেইকেইটা পাৰ্টিক মানুহক অলপ ভালকৈ ক'ব যে নিৰ্বাচন যদি কৰিবলৈ হয় ভালকৈ নিৰ্বাচন কৰিব ক'ব। মাৰপিট কৰি মানুহে নিৰ্বাচন নকৰে। এইটোৰ বাবে স্পষ্টভাৱে কথা কৈছোঁ মই। অসমৰ ৰাইজ বুৰ্বক হৈ গৈছে এতিয়া, যি নেকি এইজন মানুহৰ কথা শুনিছে। যোনজন মানুহে দেখাতে ইমান মিছা কথা কয়, সেইজন মানুহৰ কেনেকৈ কথা শুনিব পাৰে? যোনজন মানুহ আজি মাৰি দিয়া 6 মাহ দিন হৈ গ'ল, সেইজন মানুহৰ ন্যায় নামত নোটো দিব নোৱাৰিলে। আকৌ এইটো চৰকাৰক কিয় চেলেকি ফুৰে চবে? যোনটো চৰকাৰে নেকি স্পষ্টভাৱে জুবিন দাক প্লেনিং কৰি পিনে মাৰ্ডাৰ কৰিলে, কিন্তু সেইজন মানুহক আজিলৈকে একো কৰিব পৰা নাই। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানুহঁতক ভৰাই থৈছে জেলৰ ভিতৰত। মোৰলৈকে মানুহজনক কাটি দুপিচ কৰিলোহেঁতেন, লাগিলে মই মৰিলোহেঁতেন। কিন্তু স্পষ্টভাৱে কৈছোঁ, যদি জুবিন দাই ন্যায় নাপায়, তেনেহ'লে স্পষ্টভাৱে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যোন হওক, কোন বেহেনকা লৌৰা হওক, কিন্তু যদি এনেকৈ কৰে ন, তেতিয়াহ'লে চিষ্টেম বেলেগ হ'ব। আৰু এইজন মানুহক মুখ্যমন্ত্ৰী হিচাপে দুইবাৰ এইকেইটা মানুহে বিচাৰিব, যোনকেইটা মানুহ নেকি 1 নম্বৰ গৰু আৰু যোনকেইটা মানুহ নেকি 1 নম্বৰ পইচা লোভীয়া। জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় অসম। জুবিন দাই অতি সোনকালে ন্যায় পাব লাগে, সেইটো বিচাৰোঁ। আৰু জুবিন দাৰ খাতিৰত মৰিবলৈ আছোঁ, মাৰিবলৈ আছোঁ, ভয় নকৰোঁ।